আৰু মাজুজনৰ নাম আছিলে অনাথ আৰু একেবাৰে সৰুজনৰ নাম আছিলে অনন্ত অনিশ্চিত ভ্ৰমণে মনে মনে ভাবে মোৰ ডাঙৰ ল'ৰাটো দেখিছানে এই স্বাস্থ্য পাতিয়ে ভাল খোৱা লোৱাটো ভাল আৰু তাতকৈ ডাঙৰ কথাটো হৈছে ই পঢ়া শুনাত বিৰাট চোকা গতিকে আপনি যে সেইখিনি ঘৰৰ পৰা চলিকেইটা ইটোক বেচো সেইটো বেচো সেইটো বেচো কৰি আছে আপুনিতো লাজ নাপায় মোৰ এজন নহয় দুজন নহয় দহজন নহয় মানুহ আমি মাকবিলাকে দেখুৱা পাৰোঁনে নোৱাৰোঁ ন কিন্তু এই বাটবিলাক কি আনিব এনেই নকয়